নিউজ নাও দৰ্শকসকলক দিবলৈ লৈছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ শহীদ হল CRPFৰ 5জনকৈ জোৱান গুৰুতৰভাৱে আহত হৈছে 3জন জোৱান সোমবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা আৰু হাওৰা জিলাৰ বনগাম এলেকাত সংঘটিত হৈছে এই ঘটনা বৰ্তমান সেনা আৰক্ষী ঘেৰি ৰাখিছে অঞ্চলটো আৰু সন্ত্ৰাসবাদীক বিচাৰি চলিছে তীব্ৰ অভিযান ইতিমধ্যে এটা সন্ত্ৰাসবাদীক নিধন কৰিছে সেনাই আমি পুনৰবাৰ জনাইছো কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ শহীদ হৈছে 5জনকৈ CRPFৰ জোৱান আৰু গুৰুতৰভাৱে আহত হৈছে 3জনকৈ জোৱান সোমবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা হাওৰা জিলাৰ বনগাম এলেকাত সংঘটিত হৈছিল এই ঘটনা আৰু বৰ্তমানলৈ সেই অঞ্চলটো ঘেৰি ৰাখিছে সেনাই সন্ত্ৰাসবাদীক বিচাৰি চলিছে তীব্ৰ অভিযান তাৰ মাজতে এটা সন্ত্ৰাসবাদীক নিধন কৰিছে সেনাই